নমস্কাৰ অসমবাসীক অসমীয়া জনাক চেনেললৈ আকৌ এবাৰ স্বাগতম জনালোঁ। বিশ্ববাসীৰ গভীৰ আশাত এতিয়া চেঁচা পানী। অক্সফৰ্ডৰ ভেকচিন লৈ অসুস্থ হ'ল এজন ব্যক্তি। কৰোনাৰ সন্ত্ৰাসত গ্ৰস্তমান বিশ্ববাসীৰ গভীৰ প্ৰত্যাশাত মক্ষম আঘাত। অক্সফৰ্ডৰ কোভিডশ্বিল্ড নামৰ ভেকচিনটোৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েল সফলতাৰে সম্পন্ন হৈ যোৱাৰ পিছত ভেকচিনটোৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ট্ৰায়েল আৰম্ভ হৈছে। কিন্তু এই তৃতীয় পৰ্যায়ৰ ট্ৰায়েলত ভেকচিন পৰীক্ষা কৰা এজন স্বেচ্ছাসেৱক অসুস্থ হৈ উঠে। সেইবাবেই তৃতীয় পৰ্যায়ৰ ট্ৰায়েল সাময়িকভাৱে বন্ধ কৰা হৈছে। ভেকচিন প্ৰস্তুতকাৰী অন্যতম প্ৰতিষ্ঠান আষ্ট্ৰজেনেকাৰে জানিবলৈ দিয়ে যে ভেকচিন স্বেচ্ছাসেৱকজনৰ শৰীৰত প্ৰয়োগ কৰাৰ পিছত জ্বৰত আক্ৰান্ত হৈছে। উল্লেখযোগ্য যে ভেকচিন ট্ৰায়েলত কোনোবা স্বেচ্ছাসেৱকৰ শৰীৰত পাৰ্শ্বক্ৰিয়া সৃষ্টি হ'লে সেই ভেকচিনটোৰ ট্ৰায়েল সাময়িকভাৱে বন্ধ কৰি দিয়া হয়। সেয়েহে অক্সফৰ্ডৰ ভেকচিন ট্ৰায়েল বন্ধ কৰি সংস্থাটোৰ ৰিভিউ কমিউনিটিত ভেকচিনটো কিবা ক্ষতিকাৰক প্ৰভাৱ আছে নেকি তাক পুনৰ পৰীক্ষণ কৰা হ'ব। ৰিভিউ কমিউনিটিয়ে পৰীক্ষা কৰি ট্ৰায়েলৰ বাবে অনুমতি দিয়াৰ পিছতহে তৃতীয় তথা অন্তিম পৰ্যায়ৰ ট্ৰায়েল পুনৰ আৰম্ভ কৰা হ'ব। প্ৰস্তুতকাৰী সংস্থাৰ মতে কেতিয়াবা দুৰ্ঘটনাবশতঃ স্বেচ্ছাসেৱক এইদৰে অসুস্থ হ'ব পাৰে। উল্লেখযোগ্য যে অক্সফৰ্ডৰ এই ভেকচিনটো কৰোনাৰ প্ৰতিৰোধৰ বাবে সকলোতকৈ নিৰাপদ আৰু উপযোগী বুলি দাবী কৰিছিল। কিন্তু এই ভেকচিনে এজন ব্যক্তিৰ শৰীৰত পাৰ্শ্বক্ৰিয়া দেখুওৱা বাবে সকলো অনিশ্চয়তাৰ মাজত সোমাই পৰিল। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। এনেকুৱা ধৰণৰ লেটেষ্ট আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।